নমস্কাৰ দ্ৰুত সংবাদলৈ স্বাগতম চাৱাহক 30 মিনিটত এখন নিৰ্বাচিত সংবাদ সোমবাৰে উচ্চতম ন্যায়ালয়ত হ'ব এনআৰচিৰ শুনানি 30 জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিব নোৱাৰা সন্দৰ্ভত হ'ব শুনানি গ্ৰহণ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত জনাইছিল আবেদন 30 জুনত এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ ডেডলাইন বান্ধি দিছিল উচ্চতম ন্যায়ালয়ে কিন্তু ৰাজ্যত ভয়াবহ বানৰ বাবে এনআৰচিৰ কাম প্ৰায় 10 দিন ব্যাহত হোৱাত সময়মতে খচৰা প্ৰকাশ কৰিব নোৱাৰিলে এনআৰচি কৰ্তৃপক্ষই সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ দুজনীয়া বিচাৰপীঠত প্ৰতীক হাজেলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব ৰাজ্যত পুনৰ সংঘটিত হল নিৰ্যাতনৰ ঘটনা এবাৰ কলিয়াবৰৰ কুঠৰীৰ নিজ গাঁৱত লম্পট বৃদ্ধৰ যৌন নিৰ্যাতনৰ বলি হল এগৰাকী 9 বছৰীয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে বৃদ্ধক সম্প্ৰতি জখলাবন্ধা আৰক্ষীৰ জিম্মাত অভিযুক্ত ৰফিক বেপাৰী বিশ্বনাথৰ কুমলীয়াত কাজিৰঙাৰ নৰ্দাৰ্ণ ৰেঞ্জ আৰু আৰক্ষীয়ে চলালে যুটীয়া অভিযানত দুৰ্ধৰ্ষ চোৰাং চিকাৰী কাছেম আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় 2 লাখ টকা লগতে উদ্ধাৰ কৰা হয় এখন ৰাবাৰ বোট আৰু গড় চিকাৰত ব্যৱহৃত আন সামগ্ৰী গড়ৰ খৰ্গ বিক্ৰী কৰি পোৱা ধন কাছেমে লুকুৱাই ৰাখিছিল নিজৰ ঘৰত চোৰাং চিকাৰী ইয়াকুবৰ স্বীকাৰোক্তিৰ ভিত্তিত কাজিৰঙাৰ নৰ্দাৰ্ণ ৰেঞ্জ আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলে শনিবাৰে নিশা বিশ্বনাথৰ কুমলীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ইয়াকুবৰ সহযোগী কাছেম আলীক কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ হাৰে গাড়ী চাপৰিত 29 মেত সংঘটিত গড় হত্যাত ইয়াকুবৰ লগত জড়িত আছিল কাছেম আলী 2012 চনতো গড় হত্যাত জড়িত আছিল কাছেম আলী 29 মেৰ গড় হত্যাৰ মাষ্টাৰ মাইণ্ড ইয়াকুব আলীৰ পৰিকল্পনা মতেই 10জনীয়া এটা দলে হত্যা কৰিছিল গড় শোকাকুল পৰিৱেশত সম্পন্ন হল শিৱসাগৰৰ দুৰ্ভগীয়া পিতৃ মাতৃ ৰজনী খাৰঘৰীয়া আৰু ৰুবি খাৰঘৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া ভিটাই পুখুৰীৰ হাজনী গাঁৱৰ নিজৰ ঘৰৰ বাৰীতে জ্বলিল দুখনকৈ চিতা কিন্তু পিতৃ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াটো ভাগ ল'বলৈ নাহিল হৃদয়হীন পুত্ৰৰ অনুপস্থিতিতে ৰজনী খাৰঘৰীয়া আৰু ৰুবি খাৰঘৰীয়াৰ মুখাগ্নি কৰিলে সম্পৰ্কীয় নাতিনীয়েকেহে ONGCত চাকৰি কৰা পুত্ৰৰ অৱহেলাৰ বাবে তিলকৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল ৰজনী খাৰঘৰীয়া আৰু ৰুবি খাৰঘৰীয়াই অৱশেষত পুত্ৰৰ অৱজ্ঞা সহ্য কৰিব নোৱাৰি দেওবাৰে আত্মহত্যাৰ চূড়ান্ত পথ বাছি লৈছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে পুত্ৰৰ অৱহেলাৰ বাবে তিলকৈ কৰুণ মৃত্যুক আঁকোৱালি ল'লে ৰজনী খাৰঘৰীয়া আৰু তেওঁৰ পত্নী ৰুবি খাৰঘৰীয়াই শিৱসাগৰ নগৰৰ এটি ৰোডৰ আছুতীয়া পথত ভাড়াতীয়া হিচাপে আছিল ৰজনী খাৰঘৰীয়া আৰু ৰুবি খাৰঘৰীয়া আত্মহত্যাৰ পূৰ্বে ৰজনী খাৰঘৰীয়াই লিখি থৈ গৈছিল 5খন ছুইচাইড নোট সৰু জীয়ৰী স্থানীয় লোক শিৱসাগৰ আৰক্ষী আৰু সংবাদ মাধ্যমলৈ লিখিছিল ছুইচাইড নোট কেইখন ছুইচাইড নোটত উল্লেখ আছে পুত্ৰ দেৱাশিষ খাৰঘৰীয়াৰ প্ৰতাৰণা আৰু অত্যাচাৰৰ কথা ব্যৱসায় কৰিবলৈ পুত্ৰ দেৱাশিষে পিতৃৰ সমস্ত ধন নিয়াৰ কথা উল্লেখ কৰা আছে ছুইচাইড নোটত পুত্ৰৰ ব্যৱসায়ৰ বাবে ৰজনী খাৰঘৰীয়াই বন্ধকত দিছিল নিজৰ গাড়ী অসহায় পিতৃ মাতৃক এৰি শিৱসাগৰতে ভাড়াঘৰত আছিল পুত্ৰ দেৱাশিষ কাৰ্যালয়ত অপমান কৰি পিতৃক খেদি পঠিয়াইছিল পুত্ৰ দেৱাশিষে পাবলগীয়া ধন আনিবলৈ যোৱাৰ সময়ত দেৱাশিষে ডেগা লৈ খেদি আহিছিল পিতৃক মাতৃৰ চিকিৎসাৰ বাবে ONGCৰ পৰা পোৱা ধনো দিয়া নাছিল দেৱাশিষে ন্যায় বিচাৰি আৰক্ষীলৈ ছুইচাইড নোট লিখিছিল দুৰ্ভগীয়া পিতৃ ৰজনী খাৰঘৰীয়াই পাষাণ পুত্ৰৰ অমানৱীয় কাণ্ডৰ বাতৰি সম্প্ৰচাৰিত কৰিবলৈ সংবাদ মাধ্যমলৈ লিখিছিল দুখন ছুইচাইড নোট আত্মহত্যাৰ পূৰ্বে ৰজনী খাৰঘৰীয়াৰ পুত্ৰলৈ লিখি থৈ গৈছিল 11 পৃষ্ঠাৰ দীঘলীয়া পত্ৰৰ পৃষ্ঠাই পিতৃ ৰজনী খাৰঘৰীয়াই লিপিবদ্ধ কৰি থৈ গৈছে পুত্ৰৰ বঞ্চনা আৰু লাঞ্ছনাৰ দীঘলীয়া ইতিহাস পুত্ৰৰ উন্নতি তথা আশা আকাংক্ষা পূৰণৰ বাবে সৰ্বস্ব উজাৰি দিছিল নাটক ছবিৰ সৈতে জড়িত পিতৃয়ে ভগ্ন হৃদয়েৰে 11 পৃষ্ঠাৰ পত্ৰখনত কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকৰ পৰিচালনা তথা এসময়ৰ থিয়েটাৰ প্ৰযোজক ৰজনী খাৰঘৰীয়াই লিখি থৈ গ'ল পুত্ৰই কৰা চৰম বঞ্চনা আৰু লাঞ্ছনাৰ অকথিত কাহিনী ভৱিষ্যতে কোনো পিতৃয়ে যাতে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে ছুইচাইড নোটত উল্লেখ কৰিলে ৰজনী খাৰঘৰীয়াই গহপুৰত অৰুণাচলৰ পৰা বৈ অহা বাঢ়নী পানীয়ে চলাইছে তাণ্ডৱ ফুলেঙি চেঁচা ব্ৰহ্মাজান বালিজান চট্ৰং আদিত পাহাৰীয়া নৈ বাঢ়নী পানীয়ে জীৱন বিপৰ্যস্ত কৰিছে শতাধিক গঞা ৰাইজক বাৰিষা আহিলে বালিজান নৈয়ে বিগত কেইবাবছৰ ধৰি বিধ্বস্ত কৰি আহিছে বৰঢলা দানি গাঁওখন একে দুৰৱস্থা গহপুৰৰ কেকুৰিজান গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱৰ ৰাইজৰ ব্ৰহ্মাজান নৈয়ে 3 বছৰ পূৰ্বে কেকুৰিজান আৰু বুৰৈ চাহ বাগিচা সংযোগী পথটো ছিগাৰ ফলত যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিছে 6-7খনকৈ গাঁৱৰ ৰাইজে
ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা দৰঙৰ দৈপামত এজন যুৱকৰ ওপৰত জঁপিয়াই পৰিলে এজাক উন্মত্ত লোক চুৰি কৰাৰ অভিযোগত আইন হাতত তুলি ললে একাংশ মৰেল পুলিচে পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনক নিউজ 18ৰ বাতৰিৰ পিছতে গাল উৰিল ঠিকাদাৰ শক্তি বিভাগৰ 70 বছৰে বিদ্যুতৰ পোহৰ নেদেখা দৰঙৰ খাৰুপেটিয়াৰ ভূতপুখুৰী গাঁৱত উপস্থিত হল শক্তি বিভাগৰ কৰ্মচাৰী এসপ্তাহৰ ভিতৰত বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ হোৱাৰ আশ্বাস প্ৰদান কৰিলে সংশ্লিষ্ট বিভাগটোৱে 4 বছৰ পূৰ্বে গাঁওখনত কেইটামান খুট্টা পুতিয়ে দায়িত্ব সামৰিছিল শক্তি বিভাগে এই বিষয়ে নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ দুদিন পাছতে ভূতপুখুৰী গাঁওখনত শক্তি বিভাগৰ কৰ্মচাৰীয়ে 3 দিন ধৰি অব্যাহত ৰাখিছে বিদ্যুৎ সংযোগৰ কাম যাৰ কাৰণে এতিয়া হাঁহি বিৰিং আছে গাঁওবাসীৰ মুখত সোণাৰীত চুৰক উত্তম মধ্যম ৰাইজৰ দৈনিক বজাৰত দিন দুপৰতে চাইকেল চুৰি কৰোতে হাতেলতে কৰায়ত্ব কৰিলে ৰাইজে ক্ষোভিত ৰাইজে অমিত তাঁতী নামৰ চোৰটোক খুটাত বান্ধি গণপ্ৰহাৰ কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চোৰটোক ডকমকাত অসম বিজ্ঞান সমিতি অন্ধবিশ্বাস বিৰোধী এক সজাগতা সভাৰ আয়োজন কৰে সজাগতা সভাত অংশগ্ৰহণ কৰে বৃহত্তৰ ডকমকা অঞ্চলৰ গাঁওসমূহৰ প্ৰায় 50 জন গাঁওবুঢ়াৰ লগতে সচেতন ব্যক্তি আৰু ছাত্ৰ ছাত্ৰী সভাত অসম বিজ্ঞান সমিতিৰ আহ্বায়ক ডক্টৰ প্ৰদ্যুম্ন গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ মোহন চন্দ্ৰ কলিতাই ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে তথ্য সমৃদ্ধ বিশ্লেষণ আগবঢ়ায় সভাৰ পিছত গাঁওবুঢ়াসকলে নিজ নিজ গাঁৱত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে নগাঁৱৰ পুৰণি গুদামৰ আলিচিগাত পথ দুৰ্ঘটনাত আহত এজন তেল ভৰ্তি টেংকাৰৰ খুন্দাত গটঙাৰ প্ৰসেনজিৎ বণিক নামৰ বাইক আৰোহীজন আহত হয় যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফোনযোগে আলোচনা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে লগতে বান বিধ্বস্ত অসমৰ বাবে পৰ্যাপ্ত সাহায্য প্ৰদান তথা বান বিধ্বস্ত অঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন তথা মেৰামতিৰ বাবে শীঘ্ৰে আৰ্থিক পুঁজি মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি দিলে ৰাজনাথ সিঙে এনআৰচি প্ৰকাশ কৰাৰ সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বানপানীৰ অজুহাত দেখুৱাই 30 জুনত প্ৰকাশ কৰা নহল এনআৰচিৰ চূড়ান্ত খচৰা সংবাদ মেলযোগে এই বিস্ফোৰক অভিযোগ কৃষক নেতা অখিল গগৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই চৰকাৰৰ পক্ষ গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা বুলি মন্তব্য কৃষক নেতাগৰাকীৰ নিজৰ কেৰিয়াৰ আৰু চাকৰিৰ স্বাৰ্থত হাজেলাই চৰকাৰ আৰু আৰএছএছৰ পক্ষ লোৱাৰ অভিযোগ অখিল গগৈৰ বৰ্তমান এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশত বাধা অহাকৈ ৰাজ্যত হোৱা নাই বানপানী আগন্তুক 3 মাহত ৰাজ্যত আৰু আহিব বান গতিকে আগন্তুক 3 মাহলৈ এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ নহবই নেকি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে 2010 বিশ্ব চেম্পিয়ন স্পেইনক পৰাস্ত কৰি ফুটবল বিশ্বকাপত ইতিহাস ৰচিলে ৰাছিয়াই প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ৰাছিয়াই লুঝনিকি ষ্টেডিয়ামত শক্তিশালী আৰু হট ফেভাৰিট স্পেইনক 4-3 গলত পৰাস্ত কৰিলে আয়োজক দেশ ৰাছিয়াই অতিৰিক্ত সময়লৈকে 1-1 গলত খেল অমীমাংসিত হৈ থাকোতে ট্ৰাইব্ৰেকাৰ পদ্ধতি অৱলম্বন কৰা হয় ৰাছিয়াৰ গলকিপাৰ আইগৰ আখনি ফিভে স্পেইনৰ দুটাকৈ শ্বট প্ৰতিৰোধ কৰি ৰাছিয়াক জয়ৰ সোৱাদ দিয়ে কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়াৰ সন্মুখীন হ'ব আন এক শক্তিশালী দল ক্ৰোয়েছিয়াৰ ইয়াৰ সৈতে দুটা সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ